নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজিৰ দিনটোত অসমৰ ল'ৰা ছোৱালীৰ বাবে 5টা বিভাগত চাকৰি মুকলি হৈছে। এই ভিডিঅ'টোত তাৰে ওপৰত আলোচনা কৰিম। টোটেল প্ৰায় পদ মুকলি হৈছে 1260টা আৰু যিসকলে মেট্ৰিক পাছ কৰিছে সিহঁতেও ইয়াৰ বাবে আবেদন কৰিব পাৰিব। সকলোৰে বাবে পদ মুকলি হৈছে। ভিডিঅ'টো শেষলৈকে চাব আৰু যিসকল আমাৰ নতুন ভিউৱাৰ্ছ হয় সিহঁতক জনাই থ'ব বিচাৰোঁ যে আমাৰ এই চেনেলটোত এদিনত যিমানখিনি পদ মুকলি হয় সকলোবিলাক জব আপডেট এটা ভিডিঅ'তে কভাৰ কৰিব চেষ্টা কৰোঁ। যদি আপোনালোকে এনেকুৱা ধৰণৰ ভিডিঅ' মিছ নকৰিব খোজে তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো প্ৰেছ কৰি থ'ব। এতিয়া এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি হৈছে 11 আগষ্ট 2021 চন। আজি টোটেল 5টা বিভাগত চাকৰি মুকলি হৈছে। টোটেল পদ মুকলি হৈছে 1260টা। প্ৰথম যিটো ৰিক্ৰুইটমেণ্ট মুকলি হৈছে সেই ৰিক্ৰুইটমেণ্টটো মুকলি হৈছে পোষণ অভিযান অসম ৰিক্ৰুইটমেণ্ট 2021 ফালৰ পৰা 12টা পদ মুকলি হৈছে। এই ৰিক্ৰুইটমেণ্টটো মুকলি হৈছে অসম সমাজ কল্যাণ বিভাগৰ ফালৰ পৰা। পদবিলাকৰ নাম হৈছে ডিষ্ট্ৰিক্ট কোঅৰ্ডিনেটৰ, ব্লক কোঅৰ্ডিনেটৰ, ব্লক প্ৰজেক্ট এছিষ্টেণ্টৰ পদ মুকলি হৈছে। টোটেল 12টা পদ মুকলি হৈছে। ইয়াৰ বাবে আপোনালোকৰ এডুকেশ্যনৰ কোৱালিফিকেশ্যন বিচাৰিছে। যিসকলে গ্ৰেজুৱেশ্যন কৰিছে সিহঁতে ইয়াৰ বাবে আবেদন কৰিব পাৰিব আৰু যদি আপোনালোকে ইয়াৰ ওপৰত সবিশেষ জানিব বিচাৰিছে তেতিয়াহ'লে ইয়াত ক্লিক কৰিব আৰু ভিডিঅ'টো শেষলৈকে চাব, কাৰণ ভিডিঅ'ৰ শেষত আলোচনা কৰিম এই পদখিনিৰ বাবে আপোনালোকে কেনেকৈ আবেদন কৰি ল'ব পাৰিব। নেক্সট ৰিক্ৰুইটমেণ্টটো মুকলি হৈছে NIPCCD ৰিক্ৰুইটমেণ্ট 2021 ফালৰ পৰা। ইয়াত যিবিলাক পদ মুকলি হৈছে পদবিলাকৰ নাম হৈছে DEO, এটেণ্ডেণ্ট, প্ৰজেক্ট এছিষ্টেণ্ট আৰু আদাৰ্ছ কিছুমান পদ মুকলি হৈছে। টোটেল আপোনালোকৰ বাবে 9টা পদ মুকলি হৈছে। ইয়াৰ বাবে কিছুমান পদৰ বাবে এটেণ্ডেণ্টৰ পদটোৰ বাবে আপোনালোকে মেট্ৰিক পাছ কৰিলে আবেদন কৰিব পাৰিব আৰু কিছুমান পদৰ বাবে গ্ৰেজুৱেশ্যন কৰিলে আবেদন কৰিব পাৰিব। যদি আপোনালোকে ইয়াৰ বাবে আবেদন কৰিম বুলি ভাবিছে তেতিয়াহ'লে ইয়াত ক্লিক কৰি সবিশেষ পঢ়ি লৈ এই পদটোৰ বাবে আবেদন কৰি ল'ব পাৰিব। নেক্সট বন্ধু-বান্ধৱীসকল, পদ মুকলি হৈছে AHSEC ৰিক্ৰুইটমেণ্ট 2021 ফালৰ পৰা আৰু আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলৰ ফালৰ পৰা এই ৰিক্ৰুইটমেণ্টটো মুকলি হৈছে। ইয়াৰ বাবে কোনো ধৰণৰ লিখিত পৰীক্ষা নহয়, আপোনালোকৰ কেৱল এটা ৱাক ইন ইণ্টাৰভিউ হ'ব। যিটো পদ মুকলি হৈছে পদটোৰ নাম হৈছে আপোনাৰ একাউণ্ট এছিষ্টেণ্টৰ পদ। টোটেল আপোনালোকৰ বাবে এটা পদ মুকলি হৈছে। এডুকেশ্যনৰ কোৱালিফিকেশ্যন বিচাৰিছে। যিসকলে কমাৰ্চত গ্ৰেজুৱেশ্যন কৰিছে সিহঁতে ইয়াৰ বাবে আবেদন কৰিব পাৰিব আৰু যদি আপোনালোকে ইয়াৰ ওপৰত আবেদন কৰিম বুলি ভাবি আছে ডিটেইলছ পঢ়ি লৈ আপোনালোকে আবেদন কৰি ল'ব পাৰিব। নেক্সট বন্ধু-বান্ধৱীসকল, এইটো আগৰ ৰিক্ৰুইটমেণ্টটো নহয়। আপোনালোকক জনাই থ'ব বিচাৰোঁ যে এইটো আগৰ ৰিক্ৰুইটমেণ্টটো নহয়, এক্সিকিউটিভ ৰিক্ৰুইটমেণ্টটো নহয়। এইটো নতুন এটা ৰিক্ৰুইটমেণ্ট আহিছে। এছিষ্টেণ্ট মেনেজাৰ গ্ৰেড এৰ ৰিক্ৰুইটমেণ্ট মুকলি হৈছে। টোটেল পদ মুকলি হৈছে 650টা। যিসকলে গ্ৰেজুৱেশ্যন কৰিছে সিহঁতে আবেদন কৰিব পাৰিব আৰু লগতে মিনিমাম আপোনালোকে 60% মাৰ্ক থাকিব লাগিব ইয়াৰ বাবে আবেদন কৰিব হ'লে। আৰু যিসকল SC, ST আৰু PWD কেণ্ডিডেটছ হয় সিহঁতে 55% মাৰ্ক পালেও ইয়াৰ বাবে আবেদন কৰিব পাৰিব। ইয়াৰ বাবে যদি আপোনালোকে সবিশেষ জানিব বিচাৰিছে তেতিয়াহ'লে ইয়াত ক্লিক কৰি সবিশেষ পঢ়ি লৈ এই পদখিনিৰ বাবেও আবেদন কৰি ল'ব পাৰিব। নেক্সট বন্ধু-বান্ধৱীসকল, নেক্সট যিটো ৰিক্ৰুইটমেণ্ট মুকলি হৈছে সেই ৰিক্ৰুইটমেণ্টটো মুকলি হৈছে কোল ইণ্ডিয়া লিমিটেড MT ৰিক্ৰুইটমেণ্ট 2021 ফালৰ পৰা। ইয়াত যিটো পদ মুকলি হৈছে পদটোৰ নাম হৈছে আপোনাৰ মেনেজমেণ্ট ট্ৰেইনীৰ পদ মুকলি হৈছে। টোটেল আপোনালোকৰ বাবে 588টা নতুন ভেকেঞ্চি মুকলি হৈছে। ইয়াৰ বাবে এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিব, কেনেকৈ আবেদন কৰিব লাগিব, এপ্লিকেশ্যন ফিজ কিমান লাগিব, সবিশেষ জানিবৰ বাবে আপোনালোকে ডিটেইলছ এডভাৰটাইজমেণ্টত ক্লিক কৰিব লাগিব। এতিয়া চাব এই পদবিলাকৰ বাবে আপোনালোকে কেনেকৈ আবেদন কৰি ল'ব পাৰিব। এইটো হৈছে আমাৰ অফিচিয়েল ৱেবছাইটটো। ডিছক্ৰিপশ্যনত ইয়াৰ লিংক পাব। লিংকটোত আপোনালোকে প্ৰথমতে ক্লিক কৰিব লাগিব। ক্লিক কৰিলে আপোনালোকে ইয়াত আহি পাব। আপোনালোকে যদি কোল ইণ্ডিয়া লিমিটেড MT ৰিক্ৰুইটমেণ্ট 2021 ফালৰ পৰা যি পদ মুকলিছে সেই পদবিলাকৰ বাবে আবেদন কৰিব বিচাৰিছে তেতিয়াহ'লে ইয়াত ক্লিক কৰিব লাগিব। আৰু যিসকল ল'ৰা ছোৱালীয়ে NIPCCD ৰিক্ৰুইটমেণ্ট 2021 ফালৰ পৰা যিবিলাক আপোনাৰ পদ মুকলি হৈছে এটেণ্ডেণ্টৰ সেই পদবিলাকৰ বাবে আবেদন কৰিব বিচাৰিছে যদি ইয়াত ক্লিক কৰিব। ইয়াত মেট্ৰিক পাছ কৰা সকলৰ বাবেও পদ মুকলি হৈছে। নেক্সট যিসকল ল'ৰা ছোৱালীয়ে অসম সমাজ কল্যাণ বিভাগৰ ফালৰ পৰা পোষণ অভিযান অসম ৰিক্ৰুইটমেণ্ট 2021 ফালৰ পৰা যি 12টা পদ মুকলি হৈছে আৰু এই পদখিনিৰ বাবে যদি আপোনালোকে গ্ৰেজুৱেশ্যন কৰিছে তেতিয়াহ'লে আপোনালোকে ইয়াত ক্লিক কৰি এই পদখিনিৰ ওপৰত সবিশেষ পঢ়ি লৈ আবেদন কৰি ল'ব পাৰিব। আৰু নেক্সট বন্ধু-বান্ধৱীসকল, যিসকল ল'ৰা ছোৱালীয়ে আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল ৰিক্ৰুইটমেণ্ট 2021 ফালৰ পৰা একাউণ্ট এছিষ্টেণ্টৰ পদটোৰ বাবে আবেদন কৰিম বুলি ভাবিছে আৰু যিসকলৰ BCom আছে সিহঁতে ইয়াত ক্লিক কৰি এই পদটোৰ বাবে সবিশেষ পঢ়ি লৈ এই পদটোৰ বাবেও আপোনালোকে আবেদন কৰি ল'ব পাৰিব। বন্ধু-বান্ধৱীসকল, আপোনালোকে প্ৰথমতে এই ৱেবছাইটটো এবাৰ ভিজিট কৰি এবাৰ পঢ়ি ল'ব। পঢ়ি লৈ আপোনালোকে আবেদন কৰি ল'ব পাৰিব। যিটো পদত আপোনাৰ ভাল লাগে, যিটো পদত আপোনালোকৰ কোৱালিফিকেশ্যন আছে সেই পদটোৰ বাবে আপোনালোকে আবেদন কৰি ল'ব পাৰিব। চ' বন্ধু-বান্ধৱীসকল, আজিৰ ভিডিঅ'টো এইখিনি আছিল। ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো লাইক কৰি দিব আৰু এনেকুৱা ভিডিঅ' মিছ নকৰিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো প্ৰেছ কৰি থ'ব। আৰু যদি আপোনালোকৰ কিবা সুধিবলগীয়া আছে তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰিব পাৰে। আশা কৰোঁ আজিৰ দিনটো আপোনাৰ শুভ হওক। ধন্যবাদ।